ঐ তোৰ মনত আছে না সৰুতে যে আমি স্কুলত যাওঁতে কাজিয়া কৰি কৰি গৈছিলোঁ আছে কিয় নাথাকিব স্কুলৰ পৰা পাহৰি যাম নে স্কুলৰ পৰা বাং মাৰি এই বাৰীত মাৰ্বল খেলা ক'ত কি কৰা টেঙা চুৰ কৰিবলৈ খোৱা ৰবিবাৰে হ'লে একেবাৰে ওলাই যোৱা আৰে কি কত কি কৰিছিলোঁ ন আগৰ দিনবোৰে ভাল আছিল না সঁচাকৈ কি সোণালী দিন আছিল সেইবোৰ আজিও মনত পৰিলে কেনেকুৱা লাগে ন অতীতলৈ ঘূৰি যাবলৈকে মন যায় চা ভাই তিনিও সৰুৰ পৰাই দোস্তি আছোঁ এতিয়াও ডাঙৰ হৈ যাতে কোনো কাৰণত যাতে পাহৰি নাযা কোনো নাই নাই वादा কেতিয়াও নহ'ব वादा ये दोस्ती हम नहीं तोड़ेंगे नहीं तोड़ेंगे মৰম লাগে সঁচাকৈ ময়ো কলো তোমাক বুকুত থকা অযুত মৰম সকলো চোন তোমাৰ লাহে লাহে বৈ গলি জানি লৈ দিৰিলেহি মৰম আধা বুকুত আছে হেজাৰ মৰম দি দিম গোটেই চুই দিয়া মৰমেৰে হাঁহিব সোণাৰুৱে চুই দিয়া মৰমেৰে হাঁহিব সোণাৰুৱে তুলিব সাগৰতে হিয়াতো আঘোণ আঘোণ আহিব চেকুৰি ফাগুনো নাচিব আকাশৰ জোন মৰম হেঁপাহেৰে সাৰি দি কৰি ল'ম বুকু ঐ কালি ৰাতিপুৱা মোক মমি মাতিছে কি বা কথা আছে ফোন কৰি কৈছে ইমাৰ্জেঞ্চি কিবা কথা আছে বোলে চা ভাই যাবি হয় কিন্তু এটা ছোৱালীৰ কাৰণে যাতে আমাৰ কোনো দিন আমাৰ দোস্তিৰ মাজত কোনো যাতে ব্যাঘাত নপলায় কেতিয়াও নাহে কেতিয়াও নাহে কেতিয়াও নাহে ৰাখিবি তই এইটো কথা মনত ৰাখিবি দেই ৰাখিম ৰাখিম শুনা তোমাক মই বহুত ভাল পাওঁ ময়ো তোমাক বহুত ভাল পাওঁ সঁচাইনে সঁচাটো আকৌ হেল্ল' ক'ত আছে তই মই বাহিৰত আছোঁ এই আজি তই নাহিলি কিয় নাহিলোঁ মানে গধূলি লগ কৰোঁ তোমাক হয় নেকি এনেই কামত আছোঁ মই অকলে আছোঁ তই কিয় নাই মই তাতে ভাবিছিলোঁ ক'ত আছে তই মানে ঠিক আছে মই গধূলি লগ কৰিছোঁ এতিয়া এটা কামত ওলাই আহিছোঁ গধূলি লগ কৰি আছোঁ আচ্ছা ঠিক আছে আহিবি আহল কান্তে মই ইয়াতে চম্ভালিব পৰা নাই না ঠিক আছে ঠিক আছে ঠিক আছে ফ্ৰেণ্ডে ফোন কৰিছিল আজি ৰাতি কি হ'ল জানা কি হ'ল ন মই এটা সপোন দেখিলোঁ হয় নেকি আৰু হেল্ল' মই বাহিৰত ওলাই আহিছিলোঁ আজি ৰাতিপুৱাৰ পৰা লগে পোৱা নাই যে তোক কিয় নাই ৰাতিপুৱাৰ পৰা মই এটা কামত ওলাই আহিছিলোঁ আৰে কি কাম বে তহঁতে মোক লগে কৰা নাই যে কিয় নাই নাই আজি কৰি আছোঁ তোমাক সোনকালে আহিবি বে বহুত মিছ কৰি আছোঁ বে তোক অ'কে অ'কে কেতিয়াকৈ লগ পাম ক টাইম টাইম 4টা বজাত গধূলি ঠিক আছে মিছ নকৰিবি হা 4টা বজাত অ'কে অ'কে ঠিক আছে দে অ'কে বাই বাই ফ্ৰেণ্ডবোৰে ফোন কৰি শুনা মই তোমাক বহুত দিনৰ পৰা কথা এটা কম বুলি ভাবি আছোঁ কোৱা তোমাৰ বন্ধুবোৰ বেছি ইম্পৰ্টেণ্ট নে মই বেছি ইম্পৰ্টেণ্ট হয় চোৱা মই তোমাক দুটা অপশ্যন দিছোঁ তুমি বন্ধুবোৰ চইচ কৰা নহ'লে মোক কোনোবা এটাক লোৱা আৰু এনেকৈ নোৱাৰি আৰু শুনা কালি ইভিনিং বকুলৰ তলত ৰৈ থাকিবা মই তালৈ যাম আৰু কি ডিচিশ্যন লোৱা ক'বা মোক কিয় এনেকৈ আছে আজিও নাজানো মুখটো একেবাৰে চোন মৰি আছে কিয় বা ক না ভাই কি হৈছে কচোন নাই কি হৈছে এটা কথা আছিল তহঁতে কম বুলি ভাবি আছোঁ কিন্তু ক'ব পৰা নাই কি মুখ খুলি ক নাই একো নাই ক একো নহ'ব সেইদিনাখনে যেন গৈছিলোঁ মই মমিক লগ কৰিব অঁ সেইদিনাখনে মোক তাই দুটা অপশ্যন দিছে কি অপশ্যন বা মই যদি তাইৰ লগত থাকিব লাগে তহঁতক বাদ দিব লাগে তেনেহ'লে হ'ব দে তই আৰু এজনী ছোৱালীৰ কাৰণে দে বাদ দে তেনেহ'লে দুয়ো ভালকৈ থাক দুয়ো যাতে ভালকৈ সেই কৰোঁ আমিনো কি আৰু সেই তহঁতক মই কেনেকৈ এৰি দিম একো নাই আৰে ভাল ছোৱালী এজনী পাইছ ভাল স্বভাৱ চৰিত্ৰ ভাল আৰু তাইৰ লগতে থাক ভালকৈ যিহেতুকে গোটেই লাইফটো তাইৰ লগতে থাকিব লাগিব আমিনো কি আজি আছোঁ কালি দে বেয়া ভালকৈ থাক একো নাই ইপিনে শুন না হ'ব বাৰু ভাই হ'ব
মই জানিছিলোঁৱে তুমি যে মোক চিলেক্ট কৰিবা। চোৱা, তোমাৰ কাৰণে মই গোটেই পৃথিৱী এৰি দিব পাৰোঁ। এইটো মিছা। মোক বন্ধু সদায় লাগিব আৰু মই তোমাতকৈ বেছি বন্ধুক ভাল পাওঁ। তুমি থাকিব পাৰা, মই যাওঁ।